সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ইয়াত পুৰা আমৰ বতৰ দেই হায়দৰাবাদত, গতিকে আম 3টা ল'লোঁ। 3টা আমতে 300 টকা দেই, মানে 1 কেজি আমৰ দাম 300 টকা। আৰু আমকেইটাৰ মই খোৱা ভিডিঅ'টো মই বেলেগকৈ দিম বাৰু। আৰু হাইটেক চিটিত এইখন এখন মানে শ্বপিং মল নহয়, শ্বপিং মলৰ নিচিনা পাচলি মল দেই, বুজি পাইছে নহয়, শাক পাচলিৰ মলো আছে ইয়াত। আৰু ইয়াৰ যিটো মানে দাম হয়, কিমানটো পাচলিত কিমানটো দাম, গতিকে তাত মানে একদম এখন বৰ্ডত পূৰা ওলাই থাকে। আৰু সেইখন কি বৰ্ড বুলি কয় মই নাজানো আৰু দেই, আপোনালোকে জানে যদি কমেণ্টত ক'ব। আৰু মাইকী মানুহৰ মন যে শাক পাচলি দেখিলে একদম মানে এনেকুৱা লাগে এফালৰ পৰা যেন গোটেই সোপা লৈ আনিম, কিন্তু দুটা মানুহৰ কাৰণে ইমানখিনিনো কি প্ৰয়োজন ন। গতিকে মই শ্বপিং মলটো ইফালৰ পৰা সিফালে ঘূৰিলোঁ, ঘূৰি মোৰ মলৰ ভিতৰত এইটো নেমুটোৱে ভাল লাগিলে। আৰু দেখাত একদম আমাৰ গোল নেমুৰ নিচিনা অসমৰ, কিন্তু একেবাৰে নহয়, একেবাৰে ব্ৰহ্মাণ্ডৰ টেঙা। আৰু গোন্ধ চোন্ধ নাই। আমাৰ তাৰ গোল নেমুকেইটা কিমান ধুনীয়া গোন্ধ নহয়নে বাৰু। তাৰপৰা গৈ থৈ এয়া কল আৰু কলপাত ল'লোঁ। এই কলকেইটা কি কল জানো নাজানো, আৰু এইকেইটা দিছে ন, তাতে একদম কেইটামান ওপৰতে আছিলে, সেইকেইটাকে কাটি কুটি ল'লোঁ। তাৰপৰা মানে আচল বস্তুটো হৈছে মাছ। আৰু মাছৰ ভিডিঅ' মানে খানা বনোৱা ভিডিঅ' আপোনালোকে প্ৰায়ে মোক কৈ থাকে যে জোনমণি বা খানা বনোৱা ভিডিঅ' ভাল লাগে, আপোনাৰ খানা বনোৱা ভিডিঅ' দিব। গতিকে মই আনিলোঁ এইটো গাছ কাপ মাছটো খাবলৈ বহুত ধুনীয়া হয়, বহুত মিঠা মানে, আৰু তাতে জীয়াই থকা মাছ যে আৰু খাবলৈ বহুত ধুনীয়া হৈছে। আৰু আজিৰ ৰেচিপিটো মই কিহেৰে বনালোঁ মই তাকে আজি দেখাম। আৰু এয়া দেখিছে না, একদম কলপাত যে আমাৰ ৰাইজে এইটো কাৰণে আনে, মানে এনেকৈ সজাই খুব ভাল পায়, একদম পূৰা সঁচা কথা ক'ব গ'লে নহয়, খুব ধুনীয়াকৈ খাই খুব ভাল পায়। মানে বনোৱাটো ধুনীয়াটো কথা কোৱা নাই, মানে একদম ডিচিপ্লিনকৈ একদম পূৰা মানে গাঁৱত খোৱাৰ নিচিনাকৈ। মই আজি আকৌ জাতিলাও বিলাহীয়ে বনাইছোঁ আৰু ৰঙালাওৱে মাছৰ মাথাই মানে ভাজিছোঁ। আৰু মানে কি ক'ম আৰু, খুব ধুনীয়াকৈ সজাই মেলি খুব ভাল পায়। আৰু মোক কয় আৰু একদম পূৰা চাফ চিকুণকৈ ল'বা, ধুনীয়াকৈ ল'বা। আৰু সদায় যেনিবা লাগি নাথাকে, কিন্তু যিদিনা ভিডিঅ' বনাবলগীয়া হয় সেইদিনা একদম পূৰা চব চাফ কৰাত লাগি যায় আৰু দেই ৰাইজ, মানে একদম ধুনীয়াকৈ ডিচিপ্লিন। আৰু তাৰপৰা মাছখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ। মাছকেইকণ ভাজিবলৈও বহুত ভাল হৈছিলে। আৰু কি হয় জানেনে, আইচত থকা মাছটো ভাজিবলৈও বেয়া, খাবলৈও কিবা এটা গোন্ধ আহে নহয়নে বাৰু, কিন্তু জীয়া মাছৰ সোৱাদটো বেলেগ এটা হৈ যায়। আৰু এইখিনিতে মই এইকেইদিন মানে মই অকণমান লিখিবলৈ লৈছোঁ হা, ফেচবুকত লিখাটো মই বন্ধ কৰি দিছিলোঁ মাজতে। তাৰপৰা বহুতে কমপ্লেইন কৰিলে জোনমণি অকল গুড মৰ্ণিং গুড নাইট দিয়ে আৰু বেলেগ একো নিলিখে, তাৰপাছতো তাইক ইমান লাইক আহে। তাৰপৰা তেনেকৈ লাইক বেছি থাকোঁতেতো ঢেৰ মোক ট্ৰল কৰিলে। এতিয়া লাইক নাই তাতো মোক ট্ৰল কৰিছে, বহুতে কমেণ্ট কৰি জনায় যে জোনমণিৰ লাইক আজিকালি নাহে, ভাল নাপায়। সেইটো কথা নহয়, ভাল পোৱা বেয়া লোৱাৰ লগত কথা নাই। ফেচবুকে ছাপোৰ্ট নকৰিলে আমি কোনো আগবাঢ়িব নোৱাৰোঁ। মই আগতো এইবিলাক কথা ভিডিঅ'ত কৈ থৈছোঁ, যিখিনি মানুহে মোৰ ভিডিঅ' চায় তেওঁলোকে জানে। আৰু মাটিৰ কেৰাহীটো পাতি লৈছোঁ দেই, মাটিৰ কেৰাহীতে মই মাছৰ আঞ্জা বনাওঁ, খাবলৈ মানে বহুত ধুনীয়া হয় আচলতে। তো বহুতে তেনেকুৱা ধৰণৰ কথা কয়, মই তাকে ক'ব খোজোঁ যে এতিয়া ফেচবুকে চবকে লাইক ভিউজ কমাই দিছে, সেইটোক লৈ পিনে আচলতে তৰ্ক বিতৰ্ক কৰাতকৈ নিজৰ কামখিনিৰ ওপৰত গুৰুত্ব দিলে বেছি ভাল হ'ব নেকি, মই তেনেকৈ বুলি ভাবোঁ। গতিকে মই কিবা অলপ লিখিলে মোক তাতে বহুতে মানে প্ৰশ্ন এনেকুৱা ধৰণৰ মানে পেংলাই আৰু ইনচাল্ট কৰে যে